ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? ভালেই নিশ্চয়, মোৰো ভাল। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মাৰ ঘৰৰ পৰা। মই পৰহি আহিলোঁ মাৰ ঘৰলৈ। বেবেজীয়াত ৰাস আছে আৰু ভতিজাজনীও নাচিব, সেয়ে আহিলোঁ চাবলৈ। আৰু ৰাস বুলি ক'লে জানেই নহয়, সকলোৰে মনটো উগুল থুগুল লাগি থাকে, নাচো নাচো লাগি থাকে। গতিকে ৰ'ব নোৱাৰিলোঁ, গুচি আহিলোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কোনো স্কিপ নকৰিব। আৰু মোৰ লগতে আপোনালোককো এইবাৰ দেখুৱাম বেবেজীয়া ৰাস। কেনেকুৱা পায় জনাব, কমেণ্ট কৰিব। আৰু লগতে এটা লাইক কৰি দিব। আৰু ভতিজাজনীকো আশীৰ্বাদ কৰিব, তাই যাতে ভালদৰে নাচিব পাৰে। আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। আৰু এতিয়া অলপ পিছতে তাইক মানে সজোৱা হ'ব। কেনেকৈ সজাই আপোনালোককো ধুনীয়াকৈ দেখুৱাম, চাই থাকিব। তেনেহ'লে অলপ পিছত আপোনালোকক আকৌ লগ পাই আছোঁ। নাচা হওক নহওক হাই ফ্ৰেণ্ডছ, আমি ওলাই কৰি এতিয়া ৰাসত যাব ৰেডি হৈ গ'লোঁ। আৰু আপোনালোকক ভতিজাজনীকো দেখুৱাওঁ, তাইও ওলাই কৰি ৰেডি হ'ল। আৰু তাইক কেনেকুৱা লাগিছে আপোনালোকে চাই কমেণ্ট কৰি জনাব। এইজনী ভতিজা, আশীৰ্বাদ কৰিব আজি যাতে ভালদৰে নাচিব পাৰে। বাকী কৈ দিয়া কিবা এটা। এই ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, তেনেহ'লে নামঘৰত গৈ আপোনালোকক আকৌ লগ পাই আছোঁ। এয়া আমি সকলো ওলাইছোঁ এতিয়া যাবলৈ। ৰাস চাবলৈ যাওঁ। দাদা, বৌ, মা, ভতিজা গোটেইখিনি ওলাইছোঁ। আপোনালোকে ৰাসখন সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ। তেনেহ'লে ব'লক, নামঘৰত লগ পাই আছোঁ।